নমস্কাৰ, আপুনি বাৰু মামাৰ বিষয়ে জানেনে? যদি নাজানে ভিডিঅ'টো শেষলৈকে চাওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজি আমি কথা পাতিম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বায়োগ্ৰাফীৰ বিষয়ে। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। তেখেতৰ নিকনেম হ'ল মামা আৰু এতিয়া আমি তেখেতৰ ফিজিকেল ষ্টেটাছৰ বিষয়ে কথা পাতিম। হাইট হৈছে 5.7 ফুট 170 চেণ্টিমিটাৰ, আই কালাৰ ডাৰ্ক ব্ৰাউন আৰু হেয়াৰ কালাৰ ব্ৰাউন। এতিয়া আমি তেখেতৰ পলিটিকেল জাৰ্নিৰ বিষয়ে কথা পাতিম। আহকচোন তেখেতৰ পলিটিকেল জাৰ্নিৰ বিষয়ে কথা পাতোঁ। হিমন্ত বিশ্ব শৰ্মা আপোনাৰ যদি এজন প্ৰিয় নেতা হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো তেতিয়া লাইক কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। কমেণ্ট কৰি কমেণ্ট বক্সত জনাব যে কোনজন নেতাৰ বিষয়ে আকৌ নেক্সট ভিডিঅ' বনাব লাগে। 2000 চনত তেখেত কংগ্ৰেছত জইন হয় আৰু 2001 চনত জালুকবাৰী সমষ্টিৰ পৰা ইলেকশ্যন খেলে। আকৌ 2006 চনত আকৌ ইলেকশ্যন খেলে জালুকবাৰী সমষ্টিৰ পৰা। 2006 চনত হেল্থ মিনিষ্টাৰ হিচাপে কৰ্মৰত হয় আৰু 2011 চনত জালুকবাৰী সমষ্টিৰ পৰা ইলেকশ্যন খেলে। 2011 চনত এডুকেশ্যন মিনিষ্টাৰ হিচাপে নিৰ্বাচিত হয় আৰু 2014 চনত তেওঁ কংগ্ৰেছ পাৰ্টিৰ পৰা ৰিজাইন দিয়ে। 2015 চনত ভাৰতীয় জনতা পাৰ্টিত জইন হয় আৰু 2016 চনত জালুকবাৰী সমষ্টিৰ পৰা ইলেকশ্যন খেলি কেবিনেট মন্ত্ৰী হিচাপে নিৰ্বাচিত হয় আৰু 2021 চনত অসমৰ চিফ মিনিষ্টাৰ হিচাপে নিৰ্বাচিত হয়। তেখেত হ'ল 15 নম্বৰ অসমৰ চিফ মিনিষ্টাৰ। এতিয়া আমি কথা পাতোঁ আহক তেখেতৰ পাৰ্চনেল লাইফৰ বিষয়ে। ডেট অফ বাৰ্থ হৈছে 1 ফেব্ৰুৱাৰী 1969 চন। বৰ্তমান বয়স হৈছে 55 বছৰ। বাৰ্থ প্লেচ হৈছে গান্ধী বস্তি, উলুবাৰী, গুৱাহাটী আৰু নেশ্যনেলিটি হৈছে ইণ্ডিয়ান, হোম টাউন গুৱাহাটী, আছাম। এতিয়া আমি তেখেতৰ স্কুল লাইফৰ বিষয়ে কথা পাতিম। স্কুল কামৰূপ একাডেমী স্কুল, কলেজ আৰু ইউনিভাৰ্চিটি হ'ল কটন কলেজ, গভৰ্ণমেণ্ট ল' কলেজ আৰু গুৱাহাটী ইউনিভাৰ্চিটি। এতিয়া আমি তেখেতৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ বিষয়ে কথা পাতিম। তেখেতে BA কৰিছে পলিটিকেল ছায়েন্সৰ পৰা, MA কৰিছে পলিটিকেল ছায়েন্সৰ পৰা আৰু LLB কৰিছে আৰু PhD কৰিছে। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেখেতৰ পৰিবাৰ নাম হ'ল ৰিণিকী ভূঞা শৰ্মা। তেখেত এগৰাকী ব্যৱসায়ী হয়। তেখেতৰ পুত্ৰৰ নাম হৈছে নন্দেল বিশ্ব শৰ্মা আৰু পুত্ৰীৰ নাম হৈছে সুকন্যা শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ দেউতাকৰ নাম হৈছে কৈলাশ নাথ শৰ্মা। আহকচোন এতিয়া আমি হিমন্ত বিশ্ব শৰ্মাৰ নেটৱৰ্থৰ বিষয়ে অলপমান আলোচনা কৰোঁ। তেখেতৰ নেটৱৰ্থ হৈছে 13.76 কৰোৰ, এছেট হৈছে 17.28 কৰোৰ আৰু লাইবিলিটি হৈছে 3.52 কৰোৰ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়া লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।